welcome to my channel. কেইদিনমানৰ পৰা ব্লগ ভিডিঅ' দিয়া নাছিলোঁ। তাৰ এটা কাৰণ আছিলে যে যোৱাকালি আইতা ছমহীয়া আছিলে, সেইবোৰ কামতে এইকেইদিন বিজি আছিলোঁ। কাম কৰা ভাগৰ এতিয়াও যোৱা নাই। দেউতা আজি গুচি গ'ল, ভণ্টিও আজি ডিগবৈলৈ গুচি গ'ল। আজি কামবোৰ মই অকলে কৰা হ'ল। বলক আহক চাওঁ কালি কি কৰিলোঁ। এইটো ৰভা আমাৰ। এইফালে ভকতে ভাত বনাব। ওচৰৰে ভণ্টিকেইজনী চানা মাহ প্ৰসাদ এইবোৰ চফা কৰি দিলে আহি। মায়ে পুৰা একদম বস্তু টানি আছে। নামৰ দিনা ৰাতিপুৱা ৰেডি হৈ প্ৰথম ভণ্টি মই পুৰা ফটো মাৰিলোঁ। ভকতসকলে পুৰা লাগি আছে এইফালে। চবে চাই দিয়া এই ভালকে চা আকৌ ভণ্টি লোৱা কণ এইফালে চাই দিয়া। পুৰা চব্জি কাটি আছে কণে। অ ধুনু খাইছা? চব্জি কাটিবা দেই, মোক কোৱা আকৌ। ময়ো অলপ চব্জি সিহঁতৰ লগত কাটি দিলোঁ। সৰু ভণ্টি আছিলে, ৰঙালাওবোৰ কাটিব পৰা নাছিলে। এইফালে বনাবলৈ ৰেডি কৰি আছে। মামীও আহি পালে আৰু এইফালে ভাইটিয়ে পুৰা আহি চাইকেল চলাই আছে। প্ৰসাদ দিলে আৰু আমাৰ গোপিনীসকলে এইফালে বহিছে। ধুনু খাইছা নাই? নাই খোৱা, খাবলৈ পায় নহয়। ভাইটি এইফালে খাওক। মামা আৰু ভাইটি এয়া এইফালে মাছ ফ্ৰাই কৰি আছে। পুৰা গৰম পৰিছে, ৰ'দ পৰিছে, গৰমতে গৰম হৈছে আৰু পুৰা গৰমত। আৰু এয়া দেউতা হাত ধুই আছে। মামী আৰু ভণ্টিকেইজনী পুৰা কাঁহী বাতি ধোৱাত লাগি আছে। ভাত খাবলৈ হৈছে আৰু ৰাতিপুৱাৰ পৰা একো খোৱা নাই, পুৰা ভোক লাগি আছে। এইফালে পুৰা কথা চলি আছে আৰু ভকতসকলে আগতে খালে। ভকতসকলে ভাত খোৱাটো দেখুওৱা নহ'ল, ভিডিঅ' কৰা নহ'ল। ভিডিঅ'টো ইমানতে শেষ কৰোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেনে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।